সূৰ্যোদয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মই বহু ধৰণৰ অভ্যাগতৰ অভ্যৰ্থনাৰ আয়োজন কৰি পাইছোঁ। কলপুলি, মাটিৰ কলহ, আম পাত, নাৰিকলৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰনিক ছুইচ বোৰ্ডে নিয়ন্ত্ৰণ কৰা নিয়ন লাইট, সুদীৰ্ঘ ৰঙা কাৰ্পেট, অচিনাকি বিচিত্ৰ ফুলৰ টাবলৈকে বিভিন্ন বস্তুৰ আয়োজন কৰি বিভিন্নজনক অভ্যৰ্থনা জনোৱাৰ ব্যৱস্থা কৰি দিছোঁ। অভ্যাগতৰ মতিগতিৰ উমান লৈ কেতিয়াবা শৰাই, গামোচা, জাপি, নগাদাঠিৰে মঞ্চ ভৰাই পেলাইছোঁ। কেতিয়াবা অত্যন্ত পৰিপাটি উকা মঞ্চত কেৱল বিভিন্ন চেহেৰাৰ 6টা মাইক্ৰফোন সজাই থৈ দিছোঁ। আমাৰ ঘৰলৈ বিশিষ্ট আলহী আহিব বুলি জানিলেও কেতিয়াবা বৰ ব্যস্ত হৈ বন কৰা ল'ৰাটোক পঠিয়াইছোঁ গেলামালৰ দোকানলৈ জহা চাউল বিচাৰি। মই নিজে লৰিছোঁ নতুন বজাৰলৈ মাছ বিচাৰি। তাত নাপাই আকৌ লৰিছোঁ বৰ বজাৰলৈ, তাতো নাপাই চাৰিআলিৰ পৰা মাংস কিনি আনিছোঁ। নানা সময়ত অভ্যাগতৰ কাৰণে নানা ধৰণৰ আয়োজন কৰিছোঁ। কিন্তু জানুৱাৰী মাহত আমাৰ আৰু মীনাৰ মাজলৈ আমাৰ প্ৰথম সন্তানটো আহিব। সেই অভ্যাগতৰ কাৰণে প্ৰায় আগৰ বছৰৰ জুন মাহৰ পৰাই আমি যি আয়োজন কৰিছিলোঁ তাৰ তুলনা মই বিচাৰি পোৱা নাই। মই অলপ ভাবুক ধৰণৰ মানুহ। এসময়ত পদ্য লিখিছিলোঁ। কলপুলি, মাটিৰ কলহ, আম পাত, নাৰিকল, ৰঙা কাৰ্পেট, শৰাই, গামোচা, এই এটাইবোৰৰ কথা এফালৰ পৰা ভাবি ভাবি শেষত কোনো এক তৃপ্তিময় মুহূৰ্তত ঠিক কৰিছিলোঁ, নহয়, আচলতে সেই সন্তানটো সপ্তমী বা তেনেকুৱা এটা তিথিৰ জোন। সি তৰাবোৰৰ মাজেৰে গৈ আছে। বাটত লগ পোৱা প্ৰতিটো তৰাই তাক অতি মৰমেৰে নিজৰ সম্ভাৰ দান দিছে। সেই সম্ভাৰ তিল তিলকৈ গতাই সি নিজকে পূৰ্ণ কৰি তুলিছে। সি এদিন পূৰ্ণ হ'ব আৰু পূৰ্ণিমাৰ জোন হৈ আমাৰ মাজলৈ নামি আহিব। আমি আয়োজন একো কৰা নাই। আমি হ'লোঁ ডাৱৰৰ চপৰা, মিছাতে আকাশখনত লৰা ধপৰা কৰি খেলি মেলি লগাই আছোঁ। আমাৰ লৰা ধপৰা খেলি মেলিৰ অন্ত নাছিল। ৰিক্সাত সৰ্বনাশ, তুমি ৰিক্সাৰ কাণ্ড কাৰখানা নাজানা? একোটা জোকাৰণিত দুমনীয়া মানুহ উফৰি পৰে আৰু তুমি ৰিক্সাত উঠিবা। মীনাই কৈছিল, সেইবুলি এই 1.5 মাইল বাটৰ কাৰণে টেক্সি মিছামিছিকৈ পইচা খৰচ। নহয় নহয় নহয়, এতিয়া পইচাৰ কাৰণে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মই পইচাৰ কাৰণে চিন্তা কৰা নাছিলোঁ। চহৰখনৰ প্ৰসিদ্ধ ডাক্তৰসকলৰ মাজৰ 4জন মোৰ ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোকে মোৰ পৰা জোৰ কৰিলেও পইচা নল'লেহেঁতেন, আৰু পইচা নল'ব কাৰণেই মই তেওঁলোকৰ ওচৰলৈ যোৱা নাছিলোঁ। এদিন দুদিনৰতো কথা নহয়, বহুদিন ধৰি মীনাক ডাক্তৰৰ তত্বাৱধানত ৰখাটো অত্যন্ত প্ৰয়োজনীয়। মোৰ বন্ধু ডাক্তৰসকলে পাছলৈ আমনি পাবগৈ পাৰে। বিনা পইচাৰ কথা কাৰণে মোৰ তেওঁলোকৰ ওপৰত একো জোৰ নাখাটিব। এইটো এটা অস্বস্তিকৰ কথা হ'ব। গতিকে আমি এজন আমাৰ অচিনাকি প্ৰসিদ্ধ ডাক্তৰৰ ওচৰ চাপিছিলোঁ। তেওঁৰ ওচৰলৈ আমি প্ৰায় 3 সপ্তাহৰ মূৰে মূৰে গৈছিলোঁ। প্ৰতিবাৰতে 15 টকাকৈ দি তেওঁৰ দিহা পৰামৰ্শবোৰ পৰম বিশ্বাসেৰে গ্ৰহণ কৰিছিলোঁ। প্ৰতিবাৰতে ডাক্তৰে একোখন কাগজ লিখি দিছিল। কাগজখনত কি লিখিছিল সেইবোৰৰ সবিশেষটো মই নুবুজিছিলোঁৱেই। আনকি বহুত সময়ত ডাক্তৰজনৰ হাতৰ আখৰো পঢ়িব নোৱাৰিছিলোঁ। ঔষধ কিনিবলৈ যাওঁতে ফাৰ্মাচীৰ কম্পাউণ্ডাৰক সুধিহে কাগজখনৰ কথাবোৰ উদ্ধাৰ কৰিছিলোঁ। কম্পাউণ্ডাৰে ঔষধটো হাতত তুলি দিলে তাৰ ওপৰৰ ছপা আখৰবোৰ পঢ়াৰ পাছতহে ডাক্তৰৰ আখৰৰ পাকবোৰ মোৰ চকুৰ আগত লাহে লাহে খোল খাই গৈছিল। ডাক্তৰে মুখেৰে পৰামৰ্শ দিছে, কম্পাউণ্ডাৰে ঠিক ঠিক ঔষধ দিছে। তাৰ পাছত আৰু সেই কাগজবোৰৰ ওপৰত মই বেছি গুৰুত্ব আৰোপ কৰিব নালাগিছিল। তথাপি মই ঘৰলৈ আহি বিচনাত ভালকৈ বহি লৈ সদায় নতুন কাগজখন আগৰ কাগজবোৰৰ লগত মিলাইছিলোঁ। প্ৰতিখন কাগজতে মীনাৰ ওজন বাঢ়ি গৈছে। বুজাৰ ভিতৰত মই সেইটোহে বুজিছিলোঁ। এইটো কথালৈ লক্ষ্য কৰোঁতে মোৰ বাৰে বাৰে সেই
তৰাৰ মাজে মাজে আগবাঢ়ি যোৱা জন্তুৰ কথা মনলৈ আহিছিল। মই বিজ্ঞানৰ ছাত্ৰ আছিলোঁ। সেইকাৰণে হ'বলা একোবাৰ ভাবিছিলোঁ তাৰিখ অনুযায়ী মীনাৰ ওজন, ব্লাড প্ৰেছাৰ ইত্যাদি লিখি এখন চাৰ্ট কৰি পেলাওঁ নেকি। ডাক্তৰেতো কথাবোৰ মনত নাৰাখিবও পাৰে। গতিকে চাৰ্টখন দেখিলেই তেওঁৰ গোটেই হিষ্ট্ৰীটো মনত পৰি যাব, ভাল কথা হ'ব। পিছে মোৰ লাজ লাগিছিল, ডাক্তৰে হাঁহিবও পাৰে। এচুকত ক্লিপ মাৰি মই কাগজবোৰ তাৰিখ অনুযায়ী একেলগ কৰি থৈ দিছিলোঁ। ডাক্তৰে পিছে প্ৰায়ে হাঁহিছিল। তেওঁ কৈছিল, আপুনি অনাহকত বেছি চিন্তা কৰে। তেখেতৰ স্বাস্থ্য ভালে আছে, চব নৰ্মেল আছে, কমপ্লিকেশ্যনো একো নাই। নহয় ডাক্তৰ, মই চিন্তা কৰা নাই। আপুনি থাকোঁতে মই কিয় চিন্তা কৰিম। মই কেৱল কৈছিলোঁ কি আপুনি যে এই নতুন ঔষধটো খুওৱাৰ কথা ক'লে, তাৰ কাৰণ? নাই, একো কাৰণ নাই। সেইটোতো কোনো অসুখৰ ঔষধ নহয়। বৰং সেইটোক আপুনি ফুড বুলি ধৰিব পাৰে। এই ধৰি লওক আইৰণ, মেগনেছিয়াম। অকল বড়িকেইটাত সোমাই থকা ফুডখিনিৰে কাম চলিবনে? ডাক্তৰৰ ঘৰৰ পৰা ওলোৱাৰ পিছ মুহূৰ্ততে মই চিন্তিত হৈ পৰিছিলোঁ। তাৰপিছত মই আৰু বন কৰা ল'ৰাটোৱে নিয়মীয়াকৈ লৰা ধপৰা কৰিছিলোঁ। নতুন বজাৰ, বৰ বজাৰ, চাৰিআলিৰ বজাৰ, পালেং শাক, বন্ধাকবি, মটৰ মাহ, মাছ, মাংস, পালে লিভাৰ। মাছ মাংসৰে পৰম তৃপ্তিৰে ভাত খাই আমি প্ৰায়েই ৰাতি আগফালৰ বাৰান্দাত বহিছিলোঁ। তেতিয়া শৰৎকালৰ প্ৰথম ভাগ আছিল। ইমান চিন্তা আৰু ব্যস্ততাৰ মাজতো জোনাক ৰাতিৰ শান্ত স্নিগ্ধ সৌন্দৰ্য মোৰ চকুত পৰিছিল। একেটা প্ৰসংগকে লৈনো কিমান আলোচনা কৰিম। এনেকুৱা এটা ভাৱেৰে মই মীনাক শৰৎকালৰ মাহাত্ম্য বুজাবলৈ চেষ্টা কৰিছিলোঁ। কওঁতে এই সুন্দৰ দিনবোৰৰ লগত দুৰ্গা পূজাৰ আনন্দবোৰ কেনেকৈ মিহলি হৈ পৰে সেই কথা ওলাইছিল। মীনাই কৈছিল, এইবাৰ মই একো নলওঁ। ইমান টকা পইচা খৰচ হৈছে আৰু মইনো ক'ত ফুৰিবলৈ ওলাম। তাৰ পাছত তেওঁ প্ৰচণ্ড আনন্দময় উত্তেজনাৰে কৈছিল, জানুৱাৰী মাহটোত বৰ জাৰ পৰিব। মোক নহ'লে অলপমান ওলকে আনি দিয়ক। এনেই বহিহে থাকোঁ। এতিয়াই কিবা কিবি দুটামান কৰি নথ'লে তেতিয়া হঠাতে ক'ত কি পাম। মুঠতে আমি একেটা প্ৰসংগলৈকে বাৰে উভতি আহিছিলোঁ। পাছৰ দিনবোৰত মীনাই অইন অভিজ্ঞ বোৱাৰীৰ পৰা কথাবোৰ জানি লৈ আমাৰ সন্তানটোৰ কাৰণে কাপোৰ কানিৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছিল। তেওঁ লাজো কৰিছিল যথেষ্ট। দুপৰীয়া হঠাতে কোনোবা আহিলে তেওঁ লৰালৰিকৈ ঊল, শলা আদি লুকুৱাই থৈহে দুৱাৰ খুলি দিছিল। কাৰণ কাৰ কাৰণে কি গুঠিছা বুলি কোনোবাই খুজিলে তাৰ উত্তৰ দিয়াৰ ক্ষমতা নাছিল। মাজে মাজে তেওঁ ভয়ো কৰিছিল। কোনোবাই হেনো তেওঁক কৈছিল, আগৰে পৰা এইবোৰ আয়োজন কৰা বেয়া। অমুকে কেঁচুৱা হোৱাৰ আগতে সোণৰ চেইন এডাল কৰাই থৈছিল। পিছে চেইন কৰোৱাৰ কথা ওলালে মীনাই না কৈ চিঞৰি উঠিছিল। আনবোৰ কামো তেওঁ ভয়ে কৰিছিল। ভয়, লাজ, আশা, আকাংক্ষা, আগ্ৰহৰ মাজত ডুব গৈ মীনাই এবেগেট দীঘল চুৱেটাৰটোৰ পিঠিৰ পাত্তাটো শেষ কৰি মোক যেতিয়া দুয়োটা হাতেৰে দাঙি দেখুৱাই তেতিয়া মোৰো লাজ লাগিছিল। মই ইতিমধ্যে গোটাই থোৱা কিতাপবোৰ পঢ়ি উপাৰ্জন কৰা জ্ঞানেৰে হাঁহি কৈছিলোঁ, এইবোৰ এতিয়া থৈ দিয়া বুজিছা। প্ৰকৃতিয়ে এইবোৰৰ কাৰণে ঠিকমতে সময় উলিয়াই থৈছে। কেঁচুৱাটোৱে জন্মৰ পাছত প্ৰথম মাহটো বোলে কেৱল শুয়েই থাকে। সেইখিনি সময় হেনো তোমালোকে বহি চিলাই কৰিবৰ কাৰণে। কিন্তু আয়োজনবোৰ কৰিবৰ সময়ত আমাৰ আটাইতকৈ ডাঙৰ সমস্যা আছিল, আমি ঠিক কাৰ কাৰণে আয়োজন কৰিছোঁ। পৃথিৱীৰ প্ৰতিহাল স্বামী স্ত্ৰীয়ে চিন্তা কৰাৰ নিচিনাকৈ আমিও চিন্তা কৰিছিলোঁ, সন্তানটো কি হ'ব। মই জোৰ দি ক'বলৈ চেষ্টা কৰিছিলোঁ, সন্তানেই। ইয়াত আৰু ল'ৰা ছোৱালীৰ কি কথা আছে। মই পিছে ছোৱালী হ'লে ভাল পাওঁ। প্ৰথমজনী ছোৱালী হ'লে বহুত সুবিধা হয়। মই মীনাক কত যুক্তি নেদেখুৱালোঁ। শাসন কৰিবলৈ কোনো নাথাকিলে কেৱল মাক দেউতাকৰ মৰম পাই প্ৰথম ল'ৰাটো নষ্ট হয়। পাছৰ সন্তানবোৰ ছোৱালী হ'লে বুঢ়া কাললৈকে আমাৰ ডিঙিত দায়িত্ব ওলমি থাকে। আচলতে মই এখন বিদেশী কিতাপৰ পৰামৰ্শমতে মীনাক এইবোৰ কথা কৈছিলোঁ। সাধাৰণতে মানুহৰ হেনো পুত্ৰ সন্তানৰ প্ৰতি প্ৰবল আকাংক্ষা থাকে। সেইকাৰণে সকলো স্বামী স্ত্ৰীয়েই কন্যা সন্তান হ'ব বুলি নিশ্চিত হৈ থাকিব লাগে। তেতিয়া ছোৱালীৰ জন্ম হ'লেও মনলৈ দুখ নাহে আৰু ল'ৰাৰ জন্ম হ'লে আনন্দৰ পৰিমাণ বহু বেছি হয়। মীনাক সেই ধৰণে প্ৰস্তুত কৰিবলৈ
মই যথেষ্ট চেষ্টা কৰিছিলোঁ। কিন্তু মই ভালকৈ বুজিছিলোঁ তেওঁ সন্তানটো ল'ৰা হোৱাটোৱেই অন্তৰেৰে কামনা কৰিছিল। আৰু আচলতে ময়ো মনে মনে সন্তানটো ল'ৰা হোৱাটোকে বিচাৰিছিলোঁ। মই অংকৰ মানুহ। আমাৰ সংসাৰখনক লৈ মই যথেষ্ট অংক কৰিছিলোঁ। মাজে মাজে মোৰ চিন্তাবোৰ কিছুমান চৰকাৰী বিজ্ঞাপনৰ ভাষা যেন লাগিছিল। ইতিমধ্যে জীৱনটোক এটা অংকৰ সাঁচত পেলাবলৈ মই চেষ্টা কৰিছিলোঁৱেই। মোৰ বয়স, চাকৰি, ভৱিষ্যত আৰ্থিক অৱস্থা, এই সকলোবোৰ কথা মই অংকটোত সোমোৱাইছিলোঁ। পেঞ্চন পোৱাৰ আগতেই মোৰ সুন্দৰ স্বাস্থ্যৱান ডেকা ল'ৰাটোৱে উজ্জ্বল ৰূপেৰে এই পৃথিৱীৰ বাটত খোজকাঢ়িব, এইটো মোৰ মনৰ গোপন আকাংক্ষা আছিল। মিছা কথা কৈ লাভ নাই। অকলে অকলে বহি মোৰ ল'ৰাটোক মই কি কৰি গঢ়ি তুলিম সেই বিষয়ে মানুহক ক'বলৈ লাজ লগা চিন্তা কিছুমান মই প্ৰায়ে কৰিছিলোঁ। আমাৰ দেশখনত কেনেকুৱা মানুহৰ অভাৱ! প্ৰকৃত নেতা, মৌলিক চিন্তাবিদ, মহাকাশ বৈজ্ঞানিক, ফাষ্ট বাউলাৰ। লাহে লাহে ডাক্তৰৰ কাগজৰ সংখ্যা বাঢ়ি আহিছিল। খোলা মেলা কৰোঁতে কাগজ সোপা একেলগ কৰি থোৱা চুকৰ ক্লিপটো ঢিলা হৈ গৈছিল কাৰণে এদিন নতুন ক্লিপ এটা লগাই দিছিলোঁ। ডাক্তৰৰ পৰামৰ্শমতে এবাৰ মীনাক মা দেউতাৰ ওচৰৰ পৰা ফুৰাই আনিলোগৈ। ঘৰত থকা সময়তে এদিন মায়ে কিবা কিবি নাম প্ৰসংগ, পূজা পাতলৰ ব্যৱস্থা কৰিছিল। আহিবৰ সময়ত মায়ে কৈছিল, শেষৰ ফালে মোক খবৰ এটা দিবি, মই গৈ কিছুদিন থাকিমগৈ। কিন্তু শেষৰ ফালে কিয় শেষ সময়তো মা আহিব পৰা নাছিল। সেই সময়তে অসুখ হৈছিল। মোৰ শাহুৰ শহুৰ নাছিল। দুয়োপক্ষৰ দূৰ সম্পৰ্কীয় আত্মীয় স্বজনক আমনি কৰিবলৈ মোৰ মন নাছিল। মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। বৰ ভয় খাইছিলোঁ। নিমখ নাখাব, হেন নকৰিব, তেন নকৰিব ইত্যাদি ডাক্তৰৰ উপদেশবিলাকো বাঢ়ি গৈ আছিল। শেষত এদিন মই ঠিক গল্পত পঢ়া, কথাছবিত দেখা উৎকণ্ঠিত ভাবি পিতৃৰ ৰূপত হস্পিটেলৰ বাৰান্দাত খোজ কাঢ়িছিলোঁ। মইনো এনেকৈ অহা যোৱা কৰি থাকিব লাগেনে বুলি মই নিজকে বিচাৰ কৰি চাইছিলোঁ। কিন্তু লাভ একো হোৱা নাছিল। মই অহা যোৱা কৰিয়েই আছিলোঁ। এবাৰ এজনী নাৰ্ছক এফালে দৌৰ মৰা দেখি ভাবিছিলোঁ ময়ো দৌৰ মাৰি দিওঁ নেকি। মই হস্পিটেলত বন্দবস্ত কৰি থোৱা কোঠালিটোলৈ আহি চকী এখনত শান্ত হৈ বহি থকাটোকে ঠিক কৰিছিলোঁ। কাণ দুখন সজাগ কৰি বহি আছিলোঁ। এনেতে নাৰ্ছ এজনীয়ে খবৰ দিলেহি এজনী ছোৱালী জন্ম হৈছে। ভালনে সিহঁতৰ? মই জাপ মাৰি থিয় হৈ সুধিছিলোঁ। নাৰ্ছৰ কণ্ঠত যেন বহুত দিনৰ আগতে ডাক্তৰে কোৱা কথাবোৰেই প্ৰতিধ্বনিত হ'ল। চব নৰ্মেল, কোনো কমপ্লিকেশ্যন নাই, দুয়ো ভালে আছে। সেই মুহূৰ্ত কিমান দ্ৰুত গতিৰে মই কিমান কথা ভাবিছিলোঁ আজি মোৰ ভালকৈ মনত নাই। মীনা আৰু নতুন ছোৱালীজনী ভালে নথকা বুলি শুনা হ'লে হয়তো মই বৰ চিন্তিত আৰু উৎকণ্ঠিত হ'লোহেঁতেন। কিন্তু তেওঁলোক ভালে থকা বুলি শুনাৰ লগে লগে বহুত কথা যেন মই একেলগে ভাবিবলৈ ধৰিলোঁ। এজনী ছোৱালী। মীনা হতাশ হ'ব নেকি? মোৰ অংকটোৰ কি হ'ব? যি হওক, মীনা এটা অসহ্য যন্ত্ৰণাৰ পৰা হাত সাৰিল। পাছলৈ তেওঁ বৰ কষ্ট পাইছিল। অলপ পাছতে আগৰ সেই পাতল, ওখ, ধুনীয়া মানুহজনী এইখন বিচনালৈকে উভতি আহিব। ছোৱালীজনী বা দেখিবলৈ কেনেকুৱা হৈছে? এক মুহূৰ্তৰ ভিতৰতে এজনী 20 বছৰীয়া ছোৱালী খোজকাঢ়ি ফুৰা মই দেখিবলৈ পাইছিলোঁ। মোৰ চিন্তাৰ আঁত নাছিল। অলপ পাছত চকা লগোৱা বিচনাত শুই মীনা কোঠালিটোলৈ আহিছিল। তেওঁৰ ভৰি দুখনৰ মাজত আছিল বগা কাপোৰেৰে মেৰুৱা আমাৰ ছোৱালীজনী। মই ভালকৈ দেখাই নাপালোঁ। নাৰ্ছে তাইক অইন এটা কোঠালিলৈ লৈ গ'ল। পাছত মীনা ঘৰলৈ উভতি অহাৰ পাছত ওচৰৰ পৰা ভালকৈ ছোৱালীজনী চাওঁতে মোৰ হাঁহি উঠিছিল। এয়াওনো মানুহনে? চকু মেলাৰ লক্ষণ নাই। চামুচ এখনৰ সমান হাত, আঙুলিকেইটা চুলেই যেন পমি যাব। ইমান অকণমান মানুহো থাকেনে? নাই নাই, মই মীনাক কৈ দিছিলোঁ, ইজনীক মই চুবই নোৱাৰোঁ দেই। মোৰ যিহে হটঙা হাত, মই ল'লে তাইৰ হাত ভৰিৰ হাড়ৰ অৱস্থা কি হয় ঠিক নাই। আৰু লৈ থাকোঁতে কোনফালেদি সৰকি পৰিব তাৰো ঠিক নাই। সঁচাকৈয়ে মই ছোৱালীজনীক লোৱা নাছিলোঁ। লোৱাৰ কাইদাটো আয়ত্ব কৰিব পৰাই নাছিলোঁ। মই কেৱল তাই শুই থাকিলে মাজে মাজে ওচৰত খাপ পিটি চাই থকা কৰিছিলোঁ। মীনাই হেনো তাই টোপনিতে হঁহা দেখিছিল। তাকে দেখাৰ আশাত মই তেনেকৈ খাপ পাতিছিলোঁ। এইকণ ছোৱালীয়ে হাঁহিলে
দেখিবলৈ বা কেনেকুৱা হয়। টোপনিৰ হাঁহি দেখাৰ পাছত আমাৰ অসীম আগ্ৰহ হৈছিল তাইৰ সাৰে থকা সময়ৰ সঁচাসঁচি হাঁহি চাবলৈ। মোৰ ভাই এটাই চিঠিত লিখিছিল তাইৰ নাম বোলে কান্তা ৰাখিব লাগে। মই অইন ভালপোৱা নাম ঠিক কৰিব পৰা নাছিলোঁ কাৰণে আমি তাইক কান্তা বুলিয়েই মাতিছিলোঁ। মীনাই মোক সকীয়াই আছিল, ভাল নাম কি দিয়ে দিয়ক, নহ'লে তাইৰ সেইটো নামেই থাকি যাবগৈ, পাছত আৰু নাম সলনি কৰিবলৈ দিগদাৰ হ'ব। এদিন মীনাই হঠাতে অস্থিৰ হৈ চিঞৰিছিল, আহকচোন বেগাই আহক। মই বেগায়েই গৈছিলোঁ, কিন্তু লাভ নহ'ল, কান্তাই বোলে হাঁহিছিল। তাৰ পাছৰ কিছুদিনত আমি তাইক হহুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিলোঁ। লাহে লাহে তাই সঁচাকৈয়ে হাঁহিবলৈ আৰম্ভ কৰিছিল। সেইবোৰক আমি অপূৰ্ব দিন বুলি ভাবিছিলোঁ আৰু ভাবিছিলোঁ এনেকৈতো এদিন কান্তা এজনী মানুহ হৈ উঠিব। মোৰ এনেকুৱা লাগিছিল এখন কাগজত মই তাইৰ জীৱনৰ এই অকণ অকণ বৃত্তান্তবোৰ লিখি থৈ যাওঁ। কোনদিনা তাই স্থিৰ দৃষ্টিৰে এফালে চাব পাৰিছিল, কোন তাৰিখে তাই প্ৰথম হাঁহিছিল, তাইক প্ৰথম কোলাত লৈ আমাৰ পেহী এজনীয়ে 5 টকীয়া নোট এখন সৰুকৈ ভাঁজ কৰি তাইৰ হাতত দিওঁতে তাইৰ আঙুলিকেইটাই নোটখন ধৰি ৰাখিব পাৰিছিল, সেই দিনটো কি তাৰিখ আছিল। এই সকলোবোৰ বৃত্তান্ত আমাৰ কাৰণে অপূৰ্ব উত্তেজনাৰ অলেখ ঘটনা। লিখি থবলৈ নহ'ল, কিন্তু মোৰ আজিও দিনবোৰ নহ'লেও মাহবোৰ মনত আছে। এদিন তাই কলকলাবলৈ আৰম্ভ কৰিছিল। পৃথিৱীৰ আটাইতকৈ উৎকৃষ্ট সংগীতৰ সুৰতকৈ মধুৰ সেই কলকলনিৰ সুৰ। কি যে সেই কলকলনিৰ ভাষ্য, কি যে অৰ্থ। মীনাই কৈছিল এটা টেপ ৰেকৰ্ডাৰ থকা হ'লে তাইৰ এই মাতবোৰ ৰেকৰ্ড কৰি থৈ দিলোহেঁতেন, পাছত শুনিবলৈ ইমান ভাল লাগিলহেঁতেন। মই কৈছিলোঁ এৰা, পাছততো তাইৰ এই ভাষা নাথাকিব, পাছলৈ আমি তাইৰ ধমকি গেঙেৰিহে শুনিব লাগিব। আমাৰ ছোৱালী তেনেকুৱা নহয়ও, মোক গেঙেৰি মাৰিলে দিম নহয় তাইক মজা, তাইক গেঙেৰি খাবলৈহে দিনে নিশাই তাইৰ লগত ইমান কষ্ট কৰিছোঁ, মীনাই আদৰ অভিমানৰ সুৰত কৈছিল। কথাবোৰ মোৰ মনত আছে। এদিন কান্তাই নিজে নিজে বিচনাত উবুৰি হৈ আমাক আচৰিত কৰি দিছিল। এদিন য'ত শুৱাই থৈছিলোঁ তাৰ পৰা 2 হাতমান আঁতৰত পেট পেলাই পৰি থাকি আমাক সন্তুষ্ট কৰিছিল। সেইদিনাই মই 2টা ওখ দীঘল গাৰু কৰাই আনিছিলোঁ। লাহে লাহে তাই দূৰত গাখীৰৰ বটলটো দেখিলে অস্থিৰ হৈ হাত ভৰি জোকাৰিব জনা হ'ল। আবেলি পৰত ঘৰলৈ উভতি যোৱা খৰালিৰ জাক ঘৰৰ মুধৰ আৰ নোহোৱালৈকে ডিঙি বেকা কৰি চাব পৰা হ'ল। কান্তা বুলি মাতিলে চকু ঘূৰাই চাব জনা হ'ল। আৰু পাছত এদিন তাই বিচনাখনৰ এমূৰৰ পৰা আন মূৰলৈ আঁঠু কাঢ়ি গুচি গ'ল। সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন আমাৰ সংসাৰখনৰ গতি আৰু মোহনীয় আৰু ছন্দময় হৈ গ'ল। মীনাই কৈছিল তাইক পুতলা চোতলা এসোপা আনি দিব, তাই বহি খেলি থাকিলে মই ওচৰে পাজৰে কাম বনবোৰ কৰি থাকিব পাৰিম। মই ইতিমধ্যে শিশু মনোবিজ্ঞানৰ কিতাপ পঢ়ি পণ্ডিত হৈছোঁ বুলি ভাবিছিলোঁ। কৈছিলোঁ নাই, অনাহকত সৰু ল'ৰা ছোৱালীক পুতলা দিব নালাগে, সেইবোৰে সিহঁতৰ অপকাৰ কৰে, সিহঁতৰ কাণ্ড কাৰখানাবোৰ প্ৰথমতে অতি সাৱধানে ষ্টাডি কৰিব লাগে ইত্যাদি। সেইদিনা গধূলিয়েই মই এটা ৰবৰৰ 7 ৰঙীয়া বল কিনি আনি দিছিলোঁ। সেই বলটোৰ লগত এদিন বিচিত্ৰ ৰঙৰ বিভিন্ন ধৰণৰ বহু গাড়ী, ঘোঁৰা, ৰেল, জাহাজ, বাঘ, সিংহ, পহু আদি গোট খালে। কান্তাৰ এবছৰ পূৰ হোৱাৰ দিনা আমি বন্ধু বান্ধৱ আত্মীয় স্বজনক আমাৰ ঘৰত চাহ জলপান খাবলৈ মাতিছিলোঁ। তেওঁলোকে কান্তাক মৰম কৰি এই গাড়ী ঘোঁৰাবোৰ দি গৈছিল। এইবোৰৰ মাজত বহিয়েই এদিন তাই এইটো হামৰা, এইটো মিউ, এইটো বাঘ খায়ো এইবোৰ ক'বলৈ আৰম্ভ কৰিছিল। দেউতাতকৈ মা শব্দটো তাই আগতে উচ্চাৰণ কৰিলে কাৰণে মীনাৰ কি ফূৰ্তি। ময়ো পিছে বেছিদিন বাট চাবলগীয়া নহ'ল। এদিন মোৰ পঢ়া মেজৰ কাষলৈ আহি তাই সুধিছিল, দেতা ফুফু যাবা? মই তাইৰ কেঁকৰা কেঁকুৰি কোমল চুলিবোৰত হাত বুলাই বুলাই কৈছিলোঁ, মই ফুফু নাযাওঁ নহয়, তুমি মাৰ লগতহে ফুফু যাবা, মাক কোৱাগৈ যোৱা, মায়ে তোমাক ধুনু চলা পিন্ধাই দিব, মোৰ আঁচুৰি দিব, যোৱা। তাই থপ থপকৈ ভৰি পেলাই পৰ্দাখনৰ সিফালে অদৃশ্য হৈছিল। পাছত আমিও তাইৰ মুখৰ পৰা ওলোৱা শব্দবোৰকে ব্যৱহাৰ কৰিছিলোঁ।
আমাৰ পৰা তাই কথা শিকিছিল, তাইৰ পৰা আমি শিকিছিলোঁ। আবেলি ধুনীয়া ফ্ৰক এটা পিন্ধাই দিলে তাই নিজেই বাবা ধুনু ধুনু থলা বুলি হাঁহিছিল। মুখত পাউডাৰ ঘঁহিবৰ সময়ত তাই বৰ আমনি পাইছিল আৰু কান্দিছিলোঁ। মীনাই ৰ'বাচোন, আমি সৌ দেউতাৰ লগত গাড়ীত পিট পিট উঠি ফুফু যাম নহয়, বুলবুলি যাম, কুকি যাম, আকৌ ৰিণ্টি যাম ইত্যাদি কৈ ফুচুলাই অস্থিৰ হৈ পৰিছিল। তাইৰ কিন্তু কান্দোন বন্ধ নহৈছিল। শেষৰ ফালে মাকৰ ওপৰতে তাইৰ খং উঠিছিল। বন কৰা ছোৱালীজনীয়ে তাইক কোলাত লৈ নিচুকাবলগীয়া হৈছিল। তোমাক কোনে মাৰিছে? মায়ে মাৰিছে, ৰ'বা মই মাক মাৰি দিম। তাৰ পাছত বন কৰা ছোৱালীজনীয়ে মীনাৰ গাত লাহেকৈ থাপৰ এটা মাৰিছিল। মই কেৱল অবাক হৈ চাই থকা কৰিছিলোঁ। পাছলৈ কিন্তু মই অবাক নিষ্ক্ৰিয় হৈ থাকিব নোৱাৰা হৈছিলোঁ। পাকঘৰ, শোৱনি কোঠালি, বহা কোঠালিৰতো কথাই নাই, মোৰ পঢ়া কোঠালিৰ বস্তু বাহানিবোৰৰ ওপৰতো কান্তাক নিৰংকুশ আধিপত্য চলাবলৈ লাগে। মীনাই তাইক কয়, যোৱা দেউতাক চাহ খাবলৈ মাতাগৈ। তাই দূৰৰ পৰাই চিঞৰি আহে, দেউতা চাহ খাবা, চাহ খাবা দেউতা, তাই কিন্তু মোৰ ফালে এবাৰো নাচায়, চাই মেজখনলৈ। ঘড়ী, পেইন, কিতাপ কিবা এটাত তাইৰ হাত পৰিলেই হ'ল। পিন্ধিবৰ সময়ত মই জোতাৰ ভিতৰত মোজা নাপাওঁ, ঘড়ী নাপাওঁ, ছাত্ৰসকলৰ কাৰণে যুগুত কৰা নোটখিনিৰ দুটামান পৃষ্ঠা নাপাওঁ, পেনৰ খাপটো নাপাওঁ। হাহাকাৰ কাণ্ড। এই 20মহীয়া ছোৱালীজনীয়ে পুৱা 4:30 বজাত মীনাৰ গাৰ ওপৰত উঠি আমা গাকো দিবা, বিকু দিবা বুলি যি হুলস্থুলৰ আৰম্ভ কৰিছিল, ৰাতি 8:30 বজাত বাৰীৰ বগৰী সৰি নপৰালৈকে তাৰ শেষ নকৰিছিল। এক মোহময়, আনন্দময়, উত্তেজনাময় হুলস্থুল। কিন্তু পাছত এদিন সেই হুলস্থুল বন্ধ হৈ গৈছিল। ঘৰটো নিস্তব্ধ হৈ গৈছিল। কি ভয়াৱহ সেই নিস্তব্ধতা, কি জঘন্য সেই নিস্তব্ধতা, কি ঘৃণনীয় সেই নিস্তব্ধতা। মানুহবোৰে মোক বুজনি দিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। ডায়েগনাইচিছ ঠিকমতে কৰা নহ'ল। ডাক্তৰসকল মোৰ বন্ধু আছিল। তেওঁলোকৰ লগত কথা বতৰা পাতি অহা মানুহবোৰে নিউমনিয়া, ব্ৰংকাইটিছ, ডিপথেৰিয়া জাতীয় কিছুমান শব্দ উচ্চাৰণ কৰিছিল। আই জাষ্ট ডিডণ্ট ৱান্ট দেম টু টক। ষ্টপ অল দিছ টকিংছ। মইতো তোমালোকৰ মেডিকেলৰ ছাত্ৰ নহওঁ, মইতো তোমালোকৰ ডিছেকশ্যনৰ স্পেচিমেন নহওঁ। মোক তোমালোকে এইবোৰ কি শব্দ শুনাবলৈ আহিছা? শেষৰবাৰ ওজন লওঁতে তাইৰ ওজন 28 পাউণ্ড আছিল। 15 দিনৰ আগতে তাই চাৰে গা মা পা ধা নি এইকেইটা স্বৰ নিৰ্ভুলকৈ উচ্চাৰণ কৰিব পাৰিছিল। মানুহে তাইক পুতলা বুলি কৈছিল। দেখিবলৈ তাই হাইলাখ সেই কেলেণ্ডাৰখনৰ কেঁচুৱাটোৰ নিচিনা আছিল বুলি কৈছিল। তাইৰ 12টা দাঁত গজিছিল। তাই লাহেকৈ হাঁহিলেও তাৰ 2টা দাঁত আমি দেখিছিলোঁ। সেই 28 পাউণ্ড ওজনৰ লথপথপকৈ ঘূৰি ফুৰা, আমাক স্বৰ্গৰ ভাষা, স্বৰ্গৰ হাঁহি শিকোৱা ছোৱালীজনী মৰিল। হোৱাট এলছ হেভ ইউ টু টেল মি? মোক তোমালোকে তাতকৈ বেছি আৰু কি ক'বলগীয়া আছে? মই কন্দা কটা কৰা নাই। পৃথিৱীৰ সকলো মানুহে গোট খাই কান্দিলে যিমান কান্দোন হ'ব, মীনাই তাতকৈ বেছি কান্দিছে। মই পুৰুষ। মই কন্দা কটা কৰা নাই। মই ভাবুক মানুহ। এসময়ত পদ্য লিখিছিলোঁ। মই এঠাইত মনে মনে বহি ভাবি থাকোঁ। বিয়াৰ পাছত আমি দুটাই এখন সংসাৰ পাতিছিলোঁ। এতিয়া আকৌ আমি দুটাই। বহুত দিন পাৰ হৈ গ'ল। এতিয়াওতো আমি সেই বিয়াৰ 3 দিনৰ পাছত লগ হোৱা মানুহ দুটাই হৈ আছোঁ। এই ঘৰ, এই বিচনা, এই চকী মেজ সকলোতো একেই আছে। সেই দিন আৰু আজিৰ মাজত পাৰ্থক্য কি? পাৰ্থক্যটো বুজিবৰ কাৰণে মোৰ বেৰত মূৰটো খুন্দিয়াই খুন্দিয়াই থেতেলা কৰি দিবৰ মন যায়। একো নকৰি মই মনে মনে বহি থাকোঁ। আৰু বহুত দিন পাৰ হৈ গৈছে। মই অংকৰ মানুহ।
হিচাপী মানুহ। ধৰি লওঁ আমি নতুনকৈ এখন সংসাৰ আৰম্ভ কৰিছোঁ। মীনাকো ক'লোঁ, ধৰি লোৱা যোৱা সপ্তাহত আমাৰ বিয়া হৈছে। মীনাই কথাবোৰ শুনি ফেকুৰি ফেকুৰি কান্দিলে। এখন নতুন সংসাৰ আৰম্ভ কৰাটো কি যে যন্ত্ৰণাময়, কি কষ্টকৰ। মই বহু ধৰণৰ অভ্যৰ্থনাৰ আয়োজন কৰি পাইছোঁ, কিন্তু নৱেম্বৰ মাহত মোৰ আৰু মীনাৰ মাজলৈ যিটো সন্তান আহিব, সেই অভ্যাগতৰ কাৰণে আমি যি আয়োজন কৰিছিলোঁ, মই তাৰ তুলনা বিচাৰি পোৱা নাই। শান্ত, নিৰুদ্বেগ, নিৰুত্তাপ আয়োজন। আমাৰ একো বস্তুৰে অভাৱ নাছিল। বাকচত জাপ জাপ নেপকিন, জাপ জাপ এমাহ 15 দিন পিন্ধা ফ্ৰক, তাইলৈ 3 মাহতে সৰু হৈ যোৱা মোজা, চুৱেটাৰ, টুপি, চুৱেটাৰ সোমাই আছিল। ছাতিৰ নিচিনাকৈ জপাই থ'ব পৰা নেটৰ আঁঠুৱা আছিল, সোণৰ চেইন, আনকি সোণৰ অকণ অকণ আঙুঠিও আছিল। জন্মৰ পাছতে তাইক চাবলৈ অহা মানুহে দিয়া, তাইৰ জন্মদিনত দিয়া বহুত সৰু সৰু ফ্ৰকৰ কাপোৰৰ টুকুৰা বাকচত ঠাহ খাই পৰি আছিল। মীনাই সেইবোৰ চিলোৱাৰ সুবিধাকে পোৱা নাছিল। আমাৰ কোনো বস্তুৰে অভাৱ নাছিল। তাইৰ জন্মৰ বুৰঞ্জী, আমাৰ কাৰণে যুগমীয়া কৰিবলৈ থৈ দিয়া ডাক্তৰৰ কাগজৰ জাপটোও আছিল। এদিন মই জাপটো উলিয়াই লৈছিলোঁ। চুকৰ ক্লিপটোত মামৰে ধৰিছিল। চচৰাই ক্লিপটো আঁতৰাব পৰা নাছিলোঁ। ক্লিপটো ভাঙি পেলোৱাৰ পাছত প্ৰথম আৰু শেষৰ কাগজ দুখনত 2টা মামৰৰ দাগ দেখা পাইছিলোঁ। যেতিয়াই প্ৰয়োজন হৈছিল সেই কাগজ চাই মই তাৰিখ অনুযায়ী মীনাৰ কাৰণে ঔষধ কিনি আনি দিছিলোঁ। শেষ সময়ৰ বহুত আগতে মা আমাৰ লগতে থাকিবলৈ আহিছিল। গিৰিয়েক বিলাতলৈ যোৱা মীনাৰ বায়েক এগৰাকীও আহি আছিলে। মই একো কৰিবলগীয়া হোৱা নাছিল। কেঁচুৱা জন্ম হোৱাৰ সময়ত মই ঘৰতে আছিলোঁ। মা বাইদেউহঁত হাস্পতালত আছিল। মীনাই এটা ল'ৰা জন্ম দিছিল। বাতৰিটো পাই মই মনে মনে বহি আছিলোঁ। এবাৰ লাইটটো নুমুৱাই দি মই কোঠালিটো অন্ধকাৰ কৰি লৈছিলোঁ। আমাৰ এটা ল'ৰা হ'ল। এই ল'ৰাটো তাইতকৈ কিমান বেলেগ। ইটো তাই নহয়। অকলশৰীয়া ঘৰটোত এন্ধাৰত শুই শুই মই আপ্ৰাণ চেষ্টা কৰি বাধা দি ৰাখিব খোজা সত্ত্বেও এক অবোধ শিশুৰ কান্দোনৰ নিচিনা শব্দ মোৰ ডিঙিৰ পৰা ওলাই আহিছিল।